নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কাচিয়লীলৈ স্বাগতম জনালোঁ। আজি মই 2021 চনত DLED পেট এক্সামত অহাৰ সম্ভাৱনা থকা ৰিজনিং অলপমান আলোচনা কৰিম। কেনেকৈ কৰিম মই আপোনালোক সকলোকে ভাঙি পাতি দেখাই দিম। তেতিয়াহ'লে বলক প্ৰথমতে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰশ্নটোত খালী ঠাই পূৰণ কৰিবলৈ দিছে। ইয়াত দিয়া আছে 8, 15, 28, 53 আৰু ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে আৰু 199। আমাৰ এই কুৱেশ্যন মাৰ্কটোত কি হ'ব লিখিব লাগে। আমাক অপশ্যন দিয়া আছে 106, 102, 107 আৰু 103 আৰু এইটো কেনেকৈ কৰিম মই আপোনালোকক তলত দেখাই দিছোঁ। আমি প্ৰথম 8টোৰ লগত আৰু এটা 8 প্লাছ কৰি দিলোঁ, ইকুৱেল আমাৰ 16 হ'ল। এই 16টোৰ পৰা 1 মাইনাছ কৰি দিলোঁ, 15 হ'ল। 15 ওলাই আছে। তাৰপিছত আমি 15টো ল'লোঁ, 15ৰ লগত আৰু এটা 15 প্লাছ কৰি দিলোঁ, ইকুৱেল আমাৰ 30 হ'ল। এই 30টোৰ পৰা 2 মাইনাছ কৰি দিলোঁ, ইকুৱেল 28 হ'ল। 28টো দিয়া আছে আৰু 28টো ল'লোঁ এবাৰ, 28টোৰ লগত আৰু এটা 28 প্লাছ কৰি দিলোঁ, ইকুৱেল আমাৰ 56 হ'ল। 56ৰ পৰা আমি 3 মাইনাছ কৰি দিলোঁ, ইকুৱেল আমাৰ 53 হ'ল। আমাক উলিয়াব লাগে এতিয়া 53 পাছৰ সংখ্যাটো। আগৰ গোটেই ঠিক তেনেদৰে কৰিম আমি। 53টো লৈ ল'লোঁ আৰু তাৰ লগত 53 এটা প্লাছ কৰি দিলোঁ, ইকুৱেল 106 হ'ল। ইয়াৰ পৰা আমি 4 মাইনাছ কৰি দিলোঁ, ইকুৱেল 102 হ'ল। অপশ্যনটো দিয়া আছে তাত দেখিছেনে বাৰু? তাত অপশ্যন নম্বৰ 2টো হ'ব, 102। ঠিক তেনেদৰে 102টোৰ লগত 102 এটা আকৌ প্লাছ কৰি দিলোঁ, ইকুৱেল 204 হ'ল। তাৰ লগত 5 মাইনাছ কৰি দিলোঁ, ইকুৱেল 199 হ'ল। আমাৰ এনচাৰ ওলাই গ'ল। আপোনালোকে দেখিছেনে আমি প্ৰথমতে 1 মাইনাছ কৰিছোঁ, 2 নম্বৰ বা 2 মাইনাছ কৰিছোঁ, 3 নম্বৰ বা 3 আৰু 4 নম্বৰ বা 4, 5 নম্বৰ বা 5 মাইনাছ কৰিছোঁ। আমাৰ আনচাৰটো ওলাই গৈছে। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে পাছৰ ক্ৰমটো কি হ'ব উলিয়াব দিছে। প্ৰথমতে আছে DCXW, তাৰপাছত দিছে FEVU, তাৰপাছত আছে HGTS, তাৰ পাছৰটো আমাৰ এতিয়া কি হ'ব উলিয়াব দিছে। অপশ্যন নম্বৰ 1ত আছে PQST, 2ত আছে LCRI, 3 নম্বৰ অপশ্যনটোত আছে QJES আৰু 4 নম্বৰ অপশ্যনটোত আছে JIRQ। এতিয়া আমি কেনেকৈ উলিয়াম দেখাই দিছোঁ। প্ৰথমতে আমি গোটেইকেইটাৰে প্ৰথম ৱৰ্ডটো লিখি ল'ম। DCXW এইটোৰ প্ৰথমতে ডিটো লিখি ল'লোঁ, FEVU এইটোৰ প্ৰথমতে এফটো লিখি ল'লোঁ, HGTS ইয়াৰ Hটো লিখি ল'লোঁ। ইয়াৰ পিছত আমি ডি তলত C লিখি ল'লোঁ, এফৰ তলত E লিখি ল'লোঁ, Hৰ তলত G লিখি ল'লোঁ। এতিয়া আমাৰ প্ৰশ্নটো চাব দেই, CDEFGH, এতিয়া তলত I হ'ব আমাৰ আৰু ওপৰত J হ'ব। আমি এতিয়া দুটা আখৰ পালোঁ, J আৰু I। পাছৰ দুটা আখৰ কি হ'ব কেনেকৈ উলিয়াম চাব। DCXW ইয়াত থকা Xটো অথনিগতে প্ৰথম শাৰীত বহাই দিলোঁ, FEVU তাৰ Vটো দ্বিতীয় নম্বৰত বহাই দিলোঁ, 3 নম্বৰতে HGTS তাৰ Tটো বহাই দিলোঁ আৰু এতিয়া আমি তাৰ তলে তলে Xৰ পিছত W আছে তলত বহাই দিলোঁ, V পিছত U আছে তলত বহাই দিলোঁ, T পিছত S আছে তলত বহাই দিলোঁ। এতিয়া চাব আমি প্ৰথমতে যিটো কৈছিলোঁ সেইটো লেফ্টৰ পৰা ৰাইটলৈ আহিছিলে, CDEFGHIJ, গতিকে আৰু এইটো ৰাইটৰ পৰা লেফ্টলৈ গৈছে। চাওক STUVWX আৰু গতিকে STৰ আগত কি হ'ব, STৰ আগত QR হ'ব লাগিব, তেতিয়া QRSTUVWX মিলি যায়। গতিকে উত্তৰটো হৈছে 4 নম্বৰ অপশ্যনটো JIRQ। আজি আমাৰ 3 নম্বৰ প্ৰশ্নটোত খালী ঠাইত কি বহিব সুধিছে। প্ৰথমতে 4 আছে, তাৰপিছত 16 আছে, তাৰপিছত 8 আছে, তাৰপিছত 64 আছে, তাৰপিছত কুৱেশ্যন মাৰ্ক আছে, তাৰপিছত 2, 5, 6 আছে। অপশ্যন 1ত আছে 16, 2ত আছে 24, 3ত আছে 32 আৰু 4ত আছে 20। এতিয়া আমাৰ চাব 4 দিয়া আছে, 4ৰ লগত আৰু এটা 4 যদি পূৰণ কৰি দিওঁ আমাৰ 16 ওলায়, সেইটো হৈ গ'ল। আৰু 8ৰ লগত যদি আৰু এটা 8 পূৰণ কৰি দিওঁ তেতিয়া 64 ওলায়। এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে 2, 5, 6 ওলাব। এনচাৰটো হৈছে 16। যদি দুটা 16 পূৰণ কৰা হয় তেতিয়া 2, 5, 6 ওলাব। বন্ধুসকল আজি ইমানেই আছিল ভিডিঅ'টো। যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।